বেক টু পৰি ব্লগ। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আশা কৰোঁ আপোনালোকে সকলোৱে মোক যেন ছাপোৰ্ট কৰে। আৰু আজি আমি গৈ আছোঁ পূজা চাবলৈ। আমিনো পূজা ক'ত চাওঁ, কি কৰোঁ এইবিলাক আপোনালোকক দেখাই থাকিম বুলি ভাবিছোঁ। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে সকলোৱে চাই থাকিব। এইফালে মই মোৰ কাপোৰখিনি উলিয়াই থাকোঁতে সিফালে ভাইটি পূজা চাবলৈ ৰেডি হৈ গৈছিলে আৰু তাৰপিছত মই গৈ ওলাই ল'লোঁ। মোৰ ফাইনেলি মোৰ ওলাই হৈ গ'ল আৰু এইফালে মাও আহিলে আৰু খুৰীয়েতো আহি পাই গ'লি আৰু এতিয়া আমি চবেই পূজা চাবলৈ বুলি ওলালোঁ আৰু আপোনালোকক তাত গৈ পিনে সকলোবোৰ দেখাই আছোঁগৈ। আৰু আমিও আহি পাই গ'লোহি মণ্ডপৰ ওচৰত। মণ্ডপটো দেখিবলৈ বহুত ধুনীয়া লাগিছিলে, ইমান ধুনীয়াকৈ যেন সজাইছে, সঁচাকৈ বহুত ভাল লাগিছিলে। আৰু লাহে লাহে আমি চবেই ভিতৰলৈ সোমাই গ'লোঁ। ভাবিছিলোঁ বতৰটো ইমান ভাল নহয়, গতিকে মানুহ ইমান নহ'ব নেকি, কিন্তু মানুহ যথেষ্টখিনি হৈছিলে আৰু মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছিলে, দেখি পিনে বহুত ভাল লাগিলে। মানুহৰ ভিৰ কিন্তু বহুত আছিলে। আৰু আমাৰ সেয়া কৰি হোৱাৰ পিছত তাত ফটো চটো মাৰি মেলি আমিও চবেই ওলাই আহিলোঁ। আৰু আমি তেনেকৈ ওলাই আহোঁতে খুৰীহঁতকো লগ পাই গ'লোঁ আৰু এতিয়া আমি চবেই মিলি পিনে ক'ত যাওঁ বুলি চবেই কথা পাতি আছে। তাৰপিছত ক'লে কি বাণিজ্য মেলাতে সোমাওঁ নহ'লে বুলি কৈ এতিয়া আমি বাণিজ্য মেলালৈ সোমাব গৈ আছোঁ। বৰষুণ দি আছিলে যে সেইকাৰণে ৰাস্তাটোত বহুত বোকা হৈ গৈছিলে আৰু সোমাই গৈ দেখিছোঁ মানুহ নোহোৱা নহয়, বহুত বেছিয়ে ভিৰ আছিলে আৰু ইমান ধুনীয়া ধুনীয়া বস্তু, মানে তাত গ'লে কি লওঁ কি নলওঁ লাগিব। বহুতেই ধুনীয়া আছিলে বস্তুবোৰ। আৰু এইফালে খুৰী আৰু মা দুইজনে কাপোৰ চোৱাত ব্যস্ত। কাপোৰবিলাকো বহুত ভাল ভাল আছিলে, সেইকাৰণে এতিয়া ল'বৰ কাৰণে অকণমান অসুবিধা হৈ গৈছিলে। বহুত ধুনীয়া ধুনীয়া আছিলে, কোনটো লওঁ কোনটো নলওঁ লাগিছিলে। আৰু ফাইনেলি ভাইটিয়ে চাৰ্ট টি চাৰ্ট দুটা লৈ ল'লে আৰু দেখি ভালেই আছিলে, মানে বেয়া নাছিলে। মাক দেখাই আছিলে ভাল লাগিছে নে বুলি। তাৰপিছত মই ক'লোঁ ভাল লাগিছে। এতিয়া ভণ্টিৰ কাৰণে ফ্ৰক চাওঁ বুলি আহিলোঁ। আৰু এয়া আমাৰ বস্তু লোৱা হোৱাৰ পিছত চবেই ৰখি পিনে আইচক্ৰীম এটা খাই ল'লে। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহি চবেই কিবা এটা খাই লওঁ বুলি ৰেষ্টুৰেণ্টত সোমাইছোঁ। আৰু এই আমাৰ গোটেই ফেমিলিটো আৰু এয়া খুৰা। তাৰপিছত আমাৰ বাচ্ছা পাৰ্টিটো খোৱা ষ্টাৰ্ট দি দিলে। এফালে খুৰী ভাইটিহেঁত, লগতে মা খুৰী ভণ্টিও খাই আছিলে। চবেই খোৱাত বিজি। এইফালে আমাৰ টিকলিও খোৱাত বিজি। তেনেহ'লে খাই হোৱাৰ পিছত আপোনালোকক চবকে আকৌ দেখাম, নহ'লে মই থাকি যাম। আৰু সেয়া খাই হোৱাৰ পিছত মাহেঁতো ওলাই পিনে গৈছে আৰু লগতে ভণ্টিহঁতো ওলাই আহিছে। সেই দুজনী ফটো উঠে, সেইকাৰণে সিহঁতক ফটো এখন উঠাই আমি তাৰ পৰা ওলাই দিলোঁ। তাৰপিছত তাৰ পৰা ওলাই আহি চবেই পাণ খাম বুলি কোৱাত আমি দোকানত সোমালোঁ আৰু চবেই এখন এখন পাণ লৈ ল'লোঁ। আৰু সৰুকেইজনীতো পাণ খাব নোৱাৰে, সেইকাৰণে সিহঁতকো চকলেট কিনি দিয়া হ'ল আৰু সিহঁতি চকলেটকেইটা পাই বহুত হেপ্পী। আৰু দেখিছেনে খোৱাত পূৰা ব্যস্ত। আৰু মোকো পাণখন দি দিলে, ময়ো খালোঁ। আৰু এইফালে খুৰীও খাই আছে, খুৰীক খাই থাকোঁতে পটকৈ উঠাই দিলোঁ। আৰু এইফালে ডাঙৰ খুৰীক কৈছোঁ জল্দি খাওক খুৰী, আৰু খুৰীও খাই দিলে ফাইনেলি। আৰু এইফালে সৰু খুৰী আৰু সৰু খুৰাই কৈছে চলো চলো জল্দি, আৰু আমাৰ খুৰীক দেখো একশ্যন দেখিলে নে গাইছ। আৰু তাৰ পৰা আহি আমি চবেই দোকানত সোমালোঁ। যাৰ যি ল'বলৈ মন আছিলে চবেই লৈছে, লিপষ্টিকৰ পৰা ধৰি ক্লিপৰ পৰা ধৰি কিবা কিবি বস্তু যাক যি লাগে।
আৰু এয়া চবে লৈ লোৱা হৈছে বস্তু আৰু এয়া লৈ হোৱাৰ পিছত আমি চবে ওলাই দিলোঁ ঘৰলৈ যাম বুলি আৰু আহি থাকোঁতে আৰু এটা মণ্ডপ দেখিলোঁ বহুত ধুনীয়াকৈ মণ্ডপটো সজাইছিলে চাৰিওফালে মণ্ডপে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে আৰু লগতে আমি আহি থাকোঁতে বৰষুণো দিলে সেইকাৰণে আমি চবে অকণমান মণ্ডপৰ কাষতে ৰখি দিলোঁ আৰু ফাইনেলি আমাৰ টমটম আহি পোৱাৰ পিছত আমি ঘৰমুখী হ'লোঁ আৰু ঘৰলৈ আহি থাকোঁতে খুৰীক কৈছোঁ কি ল'লে খুৰীয়ে বস্তু দেখাই আছিলে আৰু পূজা বুলি বিশেষকৈ মই একো বস্তু নিকিনিলোঁ ভাইটি ভণ্টিহঁতে ল'লে আৰু কিবা কিবি মোৰ বেলুন এটা কিনিবলৈ খুব মন আছিলে তাৰপিছত লাষ্টত মই কৈ আছিলোঁ সেই দেখি খুৰীয়ে মোক বেলুন এটাকে দিলে আৰু তেনেকৈ আমি চবে একগোট হৈ চবে একেলগতে পূজা চালোঁ আৰু এতিয়া আমি ঘৰ আহি চবে পালোহি আৰু আজি মোৰ ব্লগটো ইমানখিনিতে মই সামৰণি মাৰিছোঁ যদি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব